হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই। আজি মই আপোনালোকৰ সন্মুখত এটি জ্বলা বগৰীৰ আচাৰৰ ৰেচিপি লৈ আহিছোঁ। কেঁচা বগৰীৰ ছিজনটো এতিয়া শেষ হৈ গ'ল, কিন্তু এতিয়া আচাৰৰ ছিজন আৰম্ভ হৈ গ'ল, নহয় জানো? প্ৰথমতে মই গেছটো অন কৰি কেৰাহীখন বহাই দি পেলাই গেছটো মিডিয়ামত ৰাখি ইয়াতে 2 কাপ সৰিয়হৰ তেল দি দিছোঁ। আৰু তেলখিনি যেতিয়া অকণ কুহুম গৰম হ'বলৈ ধৰিছে, সেই সময়ত মই ইয়াতে 4 খিলা তেজপাত দি দিছোঁ আৰু সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। ইয়াৰ পিছত মই 4টা নহৰু থেতেলিয়াই ৰাখিছিলোঁ, নহৰুখিনিও দি দিছোঁ। আপোনালোকে নহৰু আপোনালোকৰ নিজৰ পচন্দ অনুযায়ী দিব, যোনে যিমানখিনি ভাল পায়। ইয়াৰ পিছত 4 চামুচ সৰু চামুচেৰে মই পাঁচফোৰণ দি দিছোঁ, গোটা পাঁচফোৰণ। এতিয়া এইখিনি মই ভালদৰে লৰাই ল'ম। ইয়াৰ পিছত ইয়াতে মই মোৰ সোৱাদ অনুযায়ী জলকীয়া দি দিছোঁ, শুকান জলকীয়া। আপোনালোকে আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী জলকীয়া দিব। ইয়াতে মই প্ৰায় 11টামান জলকীয়া দি দিছোঁ, শুকান জলকীয়া। এইখিনি মই ভালদৰে লৰাই ল'লোঁ এবাৰ। ইয়াৰ পিছত মই ইয়াতে দি দিম গুড়ি জলকীয়া। মই ইয়াতে প্ৰায় 3 চামুচমান গুড়ি জলকীয়া লৈছোঁ, আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী ল'ব। ইয়াৰ পিছত মই ইয়াতে 1.5 চামুচ জিৰাৰ গুড়ি লৈছোঁ আৰু 1 চামুচ হালধি। এতিয়া মই এই মছলাখিনি ভালদৰে লৰাই লৈছোঁ, মিহলাই লৈছোঁ। ইয়াৰ পিছত মই ইয়াতে লাহে লাহে মোৰ শুকান বগৰীখিনি দি দিম। মই প্ৰায় 1 কেজিমান বগৰী লৈছোঁ, 1 কেজিমান বগৰী শুকাই লৈছোঁ তাৰমানে। গোটেইখিনি বগৰী মই ইয়াতে দি দিম। দি পেলাই এইখিনি মই ভালদৰে লৰাই ভাজি থাকিম প্ৰায় 5 মিনিটমান। বগৰীখিনি যেতিয়া প্ৰথম ভাজা ষ্টাৰ্ট কৰিছোঁ, আৰম্ভণিত বগৰীখিনি একেবাৰে কেঁচা বগৰীৰ দৰে গোল হৈ ফুলি গৈছিল। পিছত যেতিয়া শেষ অৱস্থা পাল, মানে 5 মিনিট পিছত 5 মিনিট ভাজা হোৱাৰ পিছত বগৰীখিনি একেবাৰে শুকাই গৈছে, মানে একেবাৰে জমি যোৱা বুলি যিটো কয়, একদম মজি গৈছে। যেতিয়া দেখিব যে বগৰীখিনি একদম মজি গৈছে, তেতিয়া এই আচাৰখিনি নমাই ল'ব আৰু নমাই লৈ পেলাই আপোনাৰ পচন্দৰ কাঁচৰ ভৈয়াম এটাত সোমাই থৈ দিব। মোৰ এই বগৰীখিনি হৈ গৈছে। এতিয়া মই এইখিনি বগৰী নমাই ল'ম। 5 মিনিটতে হৈ যায়, কোনো ধৰণৰ প্ৰব্লেম নাই। অকল মছলাখিনি ভাজা হওঁতেই যিখিনি সময়, বাকী বগৰী দি পেলাই 5 মিনিট লৰাই ভাজিলেই হৈ গ'ল আপোনাৰ বগৰী আচাৰ ৰেডি। মই কাঁচৰ ভৈয়াম এটাত ভৰাই লৈছোঁ। ইয়াতে মই এটা কথা ক'ব পাহৰি গৈছোঁ, আপোনালোকে আচাৰখিনি গৰমে ভৈয়ামত ভৰাই নিদিব, ঠাণ্ডা কৰি ল'ব, তাৰপিছত এনেকৈ ভৈয়ামত ভৰাই থ'ব। মই ঠাণ্ডা কৰি লৈছোঁ, তাৰপিছত এনেকৈ কাঁচৰ ভৈয়াম এটাত ভৰাই থৈ দিছোঁ। ঝটপট ৰেডি হোৱা মোৰ জ্বলা বগৰীৰ আচাৰ ৰেডি। ইয়াক আপোনালোকে ৰ'দত দি পেলাই প্ৰায় এবছৰলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰে। এই আছিল আজিৰ ভিডিঅ'। কেনে লাগিল আপোনালোকৰ আজিৰ ভিডিঅ'টো? আশা কৰিছোঁ ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আল্লাহ হাফিজ।